দৰ্শক, মই মীৰাই আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰিয় দৰ্শকসকল, মই আজি আপোনালোকক দুৰ্বাসা মুনিয়ে দেৱৰাজ ইন্দ্ৰক কিয় অভিশাপ দিছিল আৰু সেই অভিশাপৰ পৰা মুক্তি লাভ কৰিবলৈ দেৱগণক লগত লৈ ব্ৰহ্মাৰ ওচৰলৈ যোৱাৰ লগতে সাগৰ মন্থনৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। দুৰ্বাসা মুনি ৰুদ্ৰৰ অংশৰ পৰা জন্ম লাভ কৰাৰ কথা সকলো চৰাচৰে জানে। তেওঁ নানা স্থান ভ্ৰমণ কৰি এখন অতি মনোহৰ অৰণ্যত প্ৰৱেশ কৰিছিল। সেই অৰণ্যত ভ্ৰমণ কৰোঁতে তেওঁ এজনী বিদ্যাধৰীয়ে হাতত এডাল সুগন্ধি পাৰিজাত ফুলৰ মালা লৈ মন্থৰ গতিৰে বনৰ মাজত ভ্ৰমণ কৰি থকা দেখা পাইছিল। সেই দিব্য ফুলৰ মালাৰ গন্ধত অৰণ্য সুবাসিত হৈছিল। বনবাসীসকলৰ ফুলৰ মালাৰ গন্ধত বিমুগ্ধ হৈছিল। দুৰ্বাসা মুনিয়ে সেই মালাৰ গন্ধত বিমুগ্ধ হৈ বিদ্যাধৰীক সেই মালাডাল খুজিছিল। তেতিয়া বিশাল নয়না পৰমা সুন্দৰী বিদ্যাধৰীয়ে দুৰ্বাসাক ভক্তিভাৱে প্ৰণাম জনাই সেই সুগন্ধি পাৰিজাত ফুলৰ দিব্য মালাডাল প্ৰদান কৰিছিল। দুৰ্বাসা মুনিয়ে সেই মালাডাল নিজ মূৰত পিন্ধি উন্মুক্ত বেশেৰে পুনৰ পৃথিৱী ভ্ৰমণ কৰি ফুৰিছিল। সেই ফুলৰ গন্ধত মত্ত হৈ মৌ-মাখিয়ে মৌপান কৰিবলৈ ফুলৰ মালাৰ ওপৰত পৰি মৌপান কৰিছিল। তেনেদৰে দুৰ্বাসা মুনিয়ে বিচৰণ কৰিছিল। দুৰ্বাসা মুনিয়ে ভ্ৰমণ কৰি থকা সময়ত দেৱৰাজ ইন্দ্ৰই ঐৰাৱতত আহৰণ কৰি অকস্মাতে মুনিক দেখা পাইছিল। ত্ৰিলোকৰ অধিপতি দেৱৰাজ ইন্দ্ৰক দেখা পাই মুনিয়ে সেই দিব্য পাৰিজাত ফুলৰ মালা মূৰৰ পৰা আনি হাতত লৈ সেইডাল ইন্দ্ৰক প্ৰদান কৰিছিল। দেৱৰাজ ইন্দ্ৰই সেই মালা নিজ মূৰত ধাৰণ নকৰি ঐৰাৱতৰ মূৰত পিন্ধাই দিছিল। কৈলাশ শিখৰত যিদৰে জাহ্নৱীয়ে সভা কৰে, সেই ফুলৰ মালাডাল ঐৰাৱতৰ মূৰত সুশোভিত হৈছিল। কিন্তু সেই মালা ঐৰাৱতৰ মূৰত শোভিত হৈ নাথাকিলে। মালাৰ গন্ধত গজৰাজ ঐৰাৱতত উন্মত্ত হৈ সুৰেৰে সেই মালা লৈ মাটিত পেলাই দিছিল। সেই দৃশ্য দৰ্শন কৰি দুৰ্বাসা মুনি ক্ৰোধিত হৈ দেৱৰাজ ইন্দ্ৰক কৈছিল, হেৰা ইন্দ্ৰ, তুমি ঐশ্বৰ্যৰ বলত অতি গৰ্বিত হৈছা। মই প্ৰদান কৰা লক্ষীৰ নিবাস ভূতা সেই মালাডালক অনাদৰ আৰু অপমান কৰিলা। মই প্ৰদান কৰা সেই মালা তুমি নিজৰ মূৰত ধাৰণ নকৰিলা। মালা গ্ৰহণ কৰি সেই মালাক প্ৰণাম নজনালা। মোক তুমি সামান্য ব্ৰাহ্মণ জ্ঞান কৰি মই দিয়া মালা অৱহেলা কৰি নিজে মূৰত ধাৰণ নকৰি হাতীৰ মূৰত পিন্ধাই দি মোকো অপমান কৰিলা। হে মূৰ্খ, তুমি মই দিয়া মালাক যথেষ্ট বুলি নাভাবিলা। গতিকে অবিলম্বে তোমাৰ ত্ৰিলোক্যৰ লক্ষী বিনাশপ্ৰাপ্ত হ'ব। মই ক্ৰোধ দৰ্শন কৰি এই চলাচলৰ কোনোৱে ভীত নোহোৱাকৈ নাথাকে। তুমি সেই কথা নাজানা। দুৰ্বাসাৰ অভিশাপত দেৱৰাজ ইন্দ্ৰ কম্পিত হৈছিল। তেওঁ তৎক্ষণাৎ ঐৰাৱতৰ পৰা নামি মুনিৰ চৰণত ধৰি ভক্তিভাৱে প্ৰণাম জনাই অভিশাপৰ পৰা মুক্ত কৰিবলৈ বৰকৈ কাকুতি কৰিছিল। ইন্দ্ৰৰ কথা শুনি দুৰ্বাসা মুনিয়ে তেতিয়া কৈছিল, হেৰা দেৱৰাজ, মোৰ কথা শুনা। মোৰ নাম দুৰ্বাসা। মই কাৰো দয়া বা ক্ষমা নকৰোঁ। মোৰ দেহত দয়া নাইবা ক্ষমাৰ স্থান নাই বুলি জানি ল'বা। গৌতম আদি মুনিগণে তোমাৰ গৰ্ব উৎপাদন কৰিছে। বশিষ্ঠাদি মুনিগণ দয়াৰ আধাৰ, সেইবাবে তেওঁলোকে তোমাক স্তুপ কৰে। সেইবাবে তুমি গৰ্বিত হৈছা। তুমি গৰ্বিত হৈ মোক অৱজ্ঞা কৰিলা। মই ক্ৰোধিত হলে মহ চেৰাৱলী কোচ খায়, মুখমণ্ডলত কুটিল বেকা হাঁহি হয়, মোৰ দীৰ্ঘ যত বিচলিত হয়। মোৰ সেই দৃশ্য দৰ্শন কৰি ভয়াতুৰ নোহোৱা ব্ৰহ্মাণ্ডৰ মাজত কোনো নাই। মই তোমাক কোনোমতে ক্ষমা কৰিব নোৱাৰিম। তুমি কিয় বাৰে বাৰে কাকুতি কৰিছা? দুৰ্বাসা মুনিয়ে দেৱৰাজ ইন্দ্ৰক তেনেদৰে কৈ তাৰ পৰা প্ৰস্থান কৰিছিল। তেতিয়া ইন্দ্ৰই দুখমনে ইন্দ্ৰপুৰীলৈ গমন কৰিছিল। তেতিয়াৰ পৰা ত্ৰিভুৱন লক্ষীহীন হৈছিল। যান্ত্ৰিকসকলে যজ্ঞ কৰ্ম পৰিত্যাগ কৰিছিল। তাপসসকলে তপস্যা কৰা বন্ধ কৰি দিছিল। ঔষধি আৰু লতাবোৰ উচ্ছিন্ন হৈছিল। কোনোৱে দান আদি
ধৰ্ম কৰ্ম নকৰা হৈছিল। সকলোৱে লভাদিৰ দ্বাৰা অতিভূত হৈছিল। তাৰ ফলত সকলোৱে গুণহীন, বীৰ্যহীন, ধৈৰ্যগুণহীন আৰু ধন ঐশ্বৰ্যহীন হৈছিল। লক্ষীহীন হোৱাৰ লগে লগে বীৰসকলৰ দেহত জয়ৰ ক্ষমতা নাশ হৈছিল। শ্ৰেষ্ঠজন হীনৰ অধীন হবলৈ বাধ্য হৈছিল। এনেদৰে শ্ৰীভ্ৰষ্ট হোৱাত দেৱতাসকলো হীনবীৰ্য, হীন তেজা আৰু বৰ দুৰ্বলদেহী হৈছিল। সেই সুযোগতে দানৱসকলে দেৱযাক পৰাজিত কৰি ইন্দ্ৰপুৰীৰ পৰা খেদি দিছিল। তেওঁলোকে সমগ্ৰ বিশ্বতে অত্যাচাৰ আৰম্ভ কৰিছিল। তেতিয়া দেৱগণে হূতাহুনক লগত লৈ পিতামহ ব্ৰহ্মাৰ ওচৰত শৰণ লৈছিল। তেওঁলোকে ব্ৰহ্মদেৱক সকলো ঘটনা বিৱৰি কৈছিল। তেতিয়া পদ্মাকৰে কৈছিল, হে দেৱগণ, মোৰ পৰা তোমালোকৰ কোনো উপকাৰ সাধন নহব। এই বিষয়ে মই তোমালোকক সহায় কৰিব নোৱাৰিম। তোমালোকে মোৰ লগত বিষ্ণুৰ ওচৰলৈ গমন কৰাহে উচিত হব। বিষ্ণুৱে এই বিশ্বৰ একমাত্ৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা পৰমেশ্বৰ। তেওঁ সকলোৰে প্ৰভু। তেওঁ সনাতন, অনাদি অনন্ত। আমি তেওঁৰ শৰণ লোৱাহে উচিত হব। তেওঁৰ বাহিৰে ইয়াৰ প্ৰতিকাৰ কৰাৰ ক্ষমতা কাৰোৰে নাই। ব্ৰহ্মাই তেনেদৰে দেৱগণক জনাই তেওঁলোকক লগত লৈ ক্ষীৰসাগৰৰ উত্তৰ পাৰলৈ গমন কৰিছিল। তাত উপস্থিত হৈ ব্ৰহ্মদেৱে বিষ্ণুক এনেদৰে স্তুতি কৰিছিল, হে প্ৰভু, তুমি জয়, অনন্ত অব্যয়। তুমি পৃথিৱীৰ আধাৰ আৰু সবাৰো আশ্ৰয়স্থল। তুমি দুৰ্ভেদ্য, প্ৰকাশশূন্য, সূক্ষ্ম সূক্ষ্মতৰ, গুৰুতৰ দৈৱতকৈও গুৰুতৰ, অধিক গধুৰ, অধিক আৱশ্যকীয়। তুমি সৰ্বভূতৰূপ। তুমিয়েই মুক্তিদাতা। তুমি পৰাত্মা। তুমি পৰাৎপৰ। তুমি নিত্য সনাতন। যোগীগণে সদায় তোমাক চিন্তা কৰি থাকে। হে প্ৰভু, তুমি সপ্তাদিবিহীনভাৱে ব্ৰহ্মাণ্ডত থাকা। তুমি শুদ্ধতকৈ বেছি শুদ্ধ। তুমি অনাদি পুৰুষ। তুমি পৰমেশ্বৰ। সকলো দেহীৰ আত্মা তুমিয়েই কাৰণ। হে প্ৰভু, তুমি কাৰ্য আৰু তুমিয়েই কাৰ্যৰো কাৰ্য। কেতিয়াও কালসূত্ৰই তোমাক বন্দী কৰাৰ শক্তি নাই। তুমি ব্ৰহ্মাণ্ডৰ মূল। তুমি ভোক্তা, তুমি ভোজ্য, তুমি স্ৰষ্টা, তুমিয়েই সৃজ্য। তোমাৰ পৰম পদ কোনেও বুজিব নোৱাৰে। তোমাৰ সেই পদ বিশুদ্ধ, অজ, নিত্য, অক্ষয়, অব্যক্ত আৰু নিৰ্বিকাৰ আৰু অব্যয়। হে প্ৰভু, ক্ষীৰত বিহাৰী, তুমি সূক্ষ্ম নে স্থূল সেই কথা কোনেও বুজিব নোৱাৰে। তুমি কিমান শক্তিধৰ, কিমান বুদ্ধিমান কোনেও বুজিব নোৱাৰে। তোমাৰ মায়াত অযুত অংশ সংসাৰত বিৰাজ কৰে। তোমাক এক অংশ ৰজোগুণ বুলি জানো। তুমি সেই গুণৰ দ্বাৰাই বিশ্ব সৃষ্টি কৰি থাকা বুলি ভাবো। হে দেৱ, তুমি পৰম ব্ৰহ্ম, দুৰ্জয়, অব্যয়। তোমাৰ সেই পদ দেৱগণে বুজিব নোৱাৰে। মহৰ্ষিসকলেও বুজিব নোৱাৰে। আনকি দেৱ ত্ৰিলোচনেও বুজিব নোৱাৰে। তুমি যি সময়ত পাপ পুণ্য ক্ষয়প্ৰাপ্ত হয়, সেই সময়তে যোগীসকলে তোমাক দেখা পায়। হে প্ৰভু, তুমি অচিন্ত শক্তিৰ বলত ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ ৰূপ ধাৰণ কৰি সৃষ্টি, স্থিতি আৰু সংহাৰ কৰি থাকা। তুমিয়েই সৰ্বভূতৰ আত্মা। তোমাতেই সকলোৱে আশ্ৰয় গ্ৰহণ কৰে। আমি এতিয়া তোমাৰ শৰণ লৈছো। হে প্ৰভু, তুমি প্ৰসন্ন হৈ আমাক কৃপা বিতৰণ কৰা। ব্ৰহ্মাই তেনেদৰে স্তুতি কৰি মৌনভাৱে অৱস্থান কৰিছিল। তাৰ পাছত দেৱগণে বিষ্ণুক এনেদৰে স্তুতি কৰিছিল। সৰ্বলোকৰ পিতামহ হৈছে ব্ৰহ্মদেৱ। তেওঁৱে আপোনাৰ তত্ত্ব বুজি নাপায়। এনেস্থলত আমি আপোনাৰ তত্ত্ব কেনেকৈ বুজি পাম? হে প্ৰভু, আপুনি সৰ্বব্যাপী আছে। আপুনি জগতৰ আধাৰ। আমি আপোনাক পুনঃ পুনঃ নমস্কাৰ কৰো। হে প্ৰভু, আপুনি আমাৰ প্ৰতি প্ৰসন্ন হৈ আমাক দেখা দিয়ক। আমি আপোনাৰ চৰণত শৰণ লৈছো। দেৱগণে এনেদৰে স্তুতি কৰি হৰিক একান্তমনে হৃদয়ৰ মাজত চিন্তা কৰিছিল। তাৰ পাছত বৃহস্পতি আদি দেৱগণে বিষ্ণু সম্বন্ধি কৈছিল, হে প্ৰভু, আপুনি যজ্ঞ পুৰুষ। আপুনিয়েই পুৰুষ প্ৰধান। আপুনি স্ৰষ্টাৰো সৃজনকৰ্তা। আপুনি অব্যয়, যজ্ঞ মূৰ্তি আৰু ত্ৰিকালজ্ঞ। হে প্ৰভু, ভগৱান ব্ৰহ্মদেৱ ৰুদ্ৰগণৰ সৈতে ত্ৰিনয়ন, আদিত্যগণৰ সৈতে মহাত্মা ভাস্কৰ্য, অগ্নিগণৰ সৈতে প্ৰবৰ অনলদেৱ, অষ্টবসু, সাধ্যগণ, অশ্বিনী কুমাৰদ্বয়, ত্ৰিলোকৰ অধিপতি দেৱৰাজ ইন্দ্ৰ,
আদি সকলোৱে আপোনাৰ শৰণাগত হৈছোঁ আৰু আপোনাৰ পদত বাৰে বাৰে প্ৰণাম জনাইছোঁ। হে প্ৰভু, আমি আপোনাৰ চৰণত শৰণ লৈছোঁ। আপুনি প্ৰসন্ন হৈ আমাক দেখা দিয়ক। দেৱগণৰ স্তব্ধত সন্তুষ্ট হৈ বিষ্ণুৱে সবাৰৰ সন্মুখত আৱিৰ্ভূত হৈছিল। তেওঁক দৰ্শন কৰি সকলোৱে তেওঁক ভক্তিভাৱে প্ৰণাম জনাইছিল। সেইজনা পৰমেশ্বৰ বিষ্ণুৱে তেজপুঞ্জ মূৰ্তি ধাৰণ কৰি দেৱগণক দেখা দিয়াত সকলোৱে পুনৰ এনেদৰে স্তব কৰিছিল। হে প্ৰভু, আপুনি বিশ্বৰ ঈশ্বৰ, আপুনিয়ে ব্ৰহ্মা, ইন্দ্ৰ আৰু মহেশ্বৰ। আপুনিয়ে অগ্নি, সূৰ্য, পৱন, বৰুণ, যম, অষ্টবসু, মৰুত, সাধ্য, বিশ্বদেৱ আদি সকলো। আপুনি বিশ্বপতি, সৰ্বদেৱময়, জগতৰ সৃষ্টিকৰ্তা, দয়াময়। আপুনিয়ে যজ্ঞ, বটৎকাৰ, প্ৰণৱ আদি সকলো। আপোনাৰ বাহিৰে কোনো পৰমেশ্বৰ নাই। হে প্ৰভু, আপোনাৰ স্বৰূপ হৈছে সমগ্ৰ বিশ্ব। আমি আপোনাৰ চৰণত শৰণ লৈছোঁ। হে প্ৰভু, অসুৰসকলে আমাক পৰাভূত কৰিছে। আমি মনত বৰ অশান্তি ভোগ কৰি আছোঁ। আমি যাতে মানসিক শান্তি লাভ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰক দয়াময়। হে প্ৰভু, আমাৰ প্ৰতি প্ৰসন্ন হৈ আমাক বিপদৰ পৰা উদ্ধাৰ কৰক। বিষ্ণুৱে তেতিয়া দেৱগণক কৈছিল, তোমালোকে সকলোৰে তেজ বৰ্ধিত কৰিম, চিন্তা নকৰিবা। তোমালোকে অসুৰসকলৰ লগত মিলিত হৈ বিবিধ ঔষধি আনি ক্ষীৰত সাগৰৰ জলত নিক্ষেপ কৰি সাগৰ মন্থন কৰাগৈ। মন্দৰ পৰ্বতক মন্থন দণ্ড কৰিবা আৰু বাসুকীক জৰী কৰি অসুৰসকলৰ সৈতে মিলিত হৈ সাগৰ মন্থন কৰিব লাগিব। তোমালোকে কৌশলেৰে অসুৰৰ লগত সন্ধি কৰাগৈ। তেওঁলোকক প্ৰলোভন বচনেৰে ভুলাবা। তোমালোকে কবা, সাগৰ মন্থন কৰি অমৃত লাভ কৰিব পৰা হ'ব। সেই অমৃত আমি সকলোৱে সমানে ভগাই ল'ম। ইয়াৰ বাহিৰেও সাগৰ মন্থন কৰোঁতে যিবোৰ দ্ৰব্য ওলাব আমি দুয়ো দলে সমানে ভগাই ল'ম। তেনেকৈ ক'লে অসুৰসকলে সন্মত হ'ব। তেওঁলোকে তেতিয়া তোমালোকৰ সৈতে সাগৰ মন্থন কৰিব। মনত ৰাখিবা, অসুৰসকলৰ সাহায্য অবিহনে তোমালোকে কেতিয়াও সাগৰ মন্থন কৰিব নোৱাৰিবা। সাগৰ মন্থন কৰোঁতে যথাসময়ত অমৃত ওলাব। সেই অমৃত পান কৰিলে তোমালোকে অমৰ হ'ব পাৰিবা। বলবীৰ্য বাঢ়িব আৰু তোমালোকে লৌকিক পুণ্য লাভ কৰি তেওঁৰ কৃপা লাভ কৰিব পাৰিবা। অমৃত ভাগ কৰা সময়ত ময়ে অদ্ভুত কৌশলেৰে তেওঁলোকক অমৃত পানৰ পৰা বঞ্চিত কৰিম। তোমালোকে সেই বিষয়ে ভাবিব নালাগে। বিষ্ণুৰ কথামতে দেৱগণে অসুৰসকলৰ লগত সন্ধি স্থাপন কৰিছিল। তেওঁলোকে বিষ্ণুৱে শিকাই দিয়া ধৰণে অসুৰৰ লগ লাগি ক্ষীৰত সাগৰ মন্থনৰ বাবে সাজু হৈছিল। দেৱ দৈত্য মিলিত হৈ বিবিধ ঔষধি সাগৰৰ জলত নিক্ষেপ কৰিছিল। মন্দৰ পৰ্বতক মন্থৰ দণ্ড আৰু বাসুকীক জৰী কৰি সাগৰ মন্থন কৰিবলৈ সাজু হৈছিল। বিষ্ণুৰ কৌশলক্ৰমে দেৱগণে বাসুকীৰ নেজ ধাৰণ কৰিছিল আৰু অসুৰসকলে বাসুকীৰ মুখ ভাগ ধাৰণ কৰি সাগৰ মন্থন কৰিবলৈ আগবাঢ়িছিল। সাগৰ মন্থনৰ কথা ভাগৱতত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। ভাগৱতত পোৱা যায় যে দেৱতা আৰু অসুৰে মন্দৰ পৰ্বত ক্ষীৰ সাগৰলৈ কঢ়িয়াই আনিব পৰা নাছিল। দেৱগণে তেতিয়া বিষ্ণুক ধ্যান কৰিছিল। ভকত বশৰ বিষ্ণুৱে তেতিয়া গৰুড়ৰ কান্ধত মন্দৰ পৰ্বত উঠাই দি ক্ষীৰ সাগৰত ৰাখিছিল। সাগৰত ৰখাৰ লগে লগে পৰ্বত সাগৰত ডুবি গৈছিল। তেতিয়া কৃপাময় হৰিয়ে মহাকশ্যপ ৰূপ ধাৰণ কৰি সাগৰৰ জলত নামি সেই পৰ্বত নিজৰ পিঠিত উঠাই লৈ পানীত উপঙি থকাত সহায় কৰিছিল। তেতিয়াহে দেৱাসুৰে সাগৰ মন্থন কৰিব পাৰিছিল। ইয়াত চমুকৈ বিষ্ণু পুৰাণৰ মতে বৰ্ণনা কৰা হৈছে। বাসুকীৰ বিষাক্ত নিশ্বাস দেহত লগাত অসুৰসকলে নিস্তেজ আৰু মলিন হৈছিল। কিন্তু দেৱগণে অলপো ক্ৰোধ কৰা নাছিল। বাসুকীৰ শ্বাসত মেঘ চালিত হৈ বৰষুণ হৈছিল। বৰষুণৰ ফলত দেৱগণৰ দেহ শীতল হৈছিল। সনাতন বিষ্ণু মন্দৰ আধাৰ হৈছিল আৰু তেতিয়া মন্দৰ পৰ্বত অবাধে ঘূৰিছিল। এইদৰে বকাসুৰে সাগৰ মন্থন কৰি থকাত প্ৰথমে সাগৰৰ পৰা সুৰভি ধেনুৰ উৎপত্তি হৈছিল। তাকে দেখি দেৱতা আৰু দৈত্যৰ মনত আনন্দ লাভ হৈছিল।
দুয়োপক্ষই সুৰভিক পাবলৈ ইচ্ছা কৰিছিল। সিদ্ধও মণিগণে কামধেনুক পাবলৈ ব্ৰহ্মাক প্ৰাৰ্থনা কৰিছিল। ব্ৰহ্মা সেই কামধেনু সিদ্ধ মুনিগণক প্ৰদান কৰিছিল। দুয়োপক্ষই পুনৰ সাগৰ মন্থন কৰি থাকোঁতে সাগৰৰ পৰা বাৰুণীৰ জন্ম হৈছিল। বাৰুণী মদিৰাৰ অধিষ্ঠাত্ৰী দেৱী। বাৰুণীৰ পাছত পাৰিজাত, তাৰ পাছত অপেশ্বৰীগণ আৰু চন্দ্ৰ সাগৰ গৰ্ভৰ পৰা উৎপন্ন হৈছিল। চন্দ্ৰক শিৱই শিৰত ধাৰণ কৰিছিল, বাকীবোৰ দুয়োপক্ষই ভগাই লৈছিল। সাগৰ মন্থন কৰি থাকোঁতে বি উৎপন্ন হৈছিল। সেই বি ভুজংগসকলে সাপবৰে গ্ৰহণ কৰিছিল। ভাগৱতত সাগৰ মন্থনৰ প্ৰথমতে কালকুট নামৰ বি উৎপন্ন হোৱা বুলি উল্লেখ আছে। সেই কালকুট বিহে দেৱতা, অসুৰ আৰু সমগ্ৰ সৃষ্টি ধ্বংস কৰিব বুলি জানি ব্ৰহ্মাদি দেৱগণে মহাদেৱক বৰকৈ কাকুতি কৰি সেই বি পান কৰিবলৈ সন্মত কৰাইছিল। সেই বি মহাদেৱে পান কৰোঁতে পাত্ৰৰ পৰা পৰি যোৱাখিনিহে সাপ, বিছা, বিষময় ঔষধিবিলাকে খোৱা বুলি পোৱা যায়। সাগৰ মন্থনৰ ফলত শ্বেতাধাৰী, শীতবস্ত্ৰধাৰী, শুক্লবস্ত্ৰ পৰিধান কৰা দেৱ ধনন্তৰীয়ে হাতত অমৃতপূৰ্ণ কমণ্ডলু ধাৰণ কৰি সাগৰ গৰ্ভৰ পৰা ওলাই আহিছিল। তেওঁক দৰ্শন কৰি দেৱতা, দৈত্য আৰু মহৰ্ষিসকলৰ মনত বিমল আনন্দ ভাৱৰ উদয় হৈছিল। তাৰ পাছত হাতত পদুম ফুল ধাৰণ কৰি পদ্মাসনত বহি দেৱী পদ্যমান কান্তিময়ী লক্ষীদেৱী সাগৰ গৰ্ভৰ পৰা ওলাই আহিছিল। তেওঁক দেখাৰ লগে লগে দেৱগণ, দেৱৰ্ষিগণে ভক্তিভাৱে প্ৰণাম কৰিছিল। মহৰ্ষিসকলে শ্ৰীসুক্তেৰে তেওঁক স্তব্ধ কৰিছিল। বিশ্ববসু প্ৰমুখ গন্ধৰ্বসকলে মধুৰ কণ্ঠৰে গীত গাইছিল। হিতাচী প্ৰমুখসকলে অপেশ্বৰীয়ে আনন্দমনে নৃত্য পৰিৱেশন কৰিছিল। ভগীৰথী আদি নদীবোৰে তেওঁক স্নান কৰাবলৈ তাত উপস্থিত হৈছিল। দিক-হস্তীবোৰে সোণৰ কলহত সেই পুণ্যৱতী নদীৰ জল ভৰাই স্নান কৰাইছিল। ক্ষীৰত সাগৰৰ মূৰ্তিমান হৈ দেৱীক অম্লান কমলামালা, পদুম ফুলৰ মালা প্ৰদান কৰিছিল। বিশ্বকৰ্মাৰ নানাবিধ ভূষণ প্ৰদান কৰিছিল। দেৱীয়ে স্নান কৰি ভূষণ ভূষিতা, দিব্যমালা আৰু দিব্য বস্ত্ৰ ধাৰণ কৰি সকলোৰে সন্মুখতে হৰিৰ বক্ষস্থিতা হৈছিল। হৰিৰ বক্ষত আশ্ৰয় গ্ৰহণ কৰি লক্ষীদেৱীয়ে দেৱগণলৈ চোৱাত দেৱগণ দুৰ্বাসাৰ অভিশাপৰ পৰা মুক্ত হৈছিল। দেৱগণে তেতিয়া পৰম আনন্দ লাভ কৰিছিল আৰু অসুৰসকলে মনত বৰ দুখ অনুভৱ কৰিছিল। লক্ষীয়ে দৈত্যসকলক পৰিত্যাগ কৰাত অপমানবোধ কৰি ক্ৰোধিত হৈ ধনন্তৰীৰ হাতৰ পৰা অমৃতপূৰ্ণ কমণ্ডলু বলপূৰ্বক কাঢ়ি লৈ তাৰ পৰা আঁতৰি গৈছিল। সেই দৃশ্য দৰ্শন কৰি প্ৰভু নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰি মায়াৰে দৈত্যসকলক পৰাভূত কৰি কৌশলৰে অমৃতৰ ভাণ্ড নিজ হাতত ধাৰণ কৰিছিল। তাৰ পাছত মোহিনীৰূপিণী বিষ্ণুৱে কৌশলৰে দেৱগণক অমৃত পান কৰাই দৈত্যগণক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল। অমৃত পান কৰি দেৱগণে অমৰত্ব লাভ কৰিছিল আৰু বিষ্ণুৰ কৃপাত মহাপৰাক্ৰমী হৈছিল। অসুৰসকলৰ অমৃত পানৰ পৰা বঞ্চিত হৈ ক্ৰোধিত হৈছিল। তেওঁলোকে নিজ নিজ অস্ত্ৰ-শস্ত্ৰ ধাৰণ কৰি দেৱতাসকলক বধ কৰিবলৈ সাজু হৈছিল। অমৃত পান কৰি অমৰ হোৱা শক্তিধৰ দেৱগণেও নিজ নিজ অস্ত্ৰ ধাৰণ কৰি অসুৰৰ লগত ভয়ানক যুদ্ধত লিপ্ত হৈছিল। বহু সময় যুদ্ধৰ পাছত অসুৰসকল পৰাজিত হৈ যিয়ে যেনিয়ে পাৰে দ্ৰুতভাৱে পলায়ন কৰিছিল। অৱশেষত আটায়ে মিলিত হৈ পাতাললৈ গমন কৰিছিল। যুদ্ধত জয়লাভ কৰি দেৱগণে নাৰায়ণক ভক্তিভাৱে প্ৰণাম কৰিছিল। প্ৰভু নাৰায়ণৰ কৃপাত দেৱগণে নিজ নিজ অধিকাৰপ্ৰাপ্ত হৈ নিজ নিজ স্থানলৈ গমন কৰিছিল। তেতিয়া দেৱগণৰ হৃদয়ত কোনো শংকা ভাৱ নাছিল। বিষ্ণুৰ কৃপাত লক্ষীহাৰা দেৱগণে পুনৰ লক্ষীক লাভ কৰিছিল। লক্ষ্মীৰ কৃপাত দেৱৰাজ ইন্দ্ৰ পুনৰ আগৰ গতিৰে নিৰ্দিষ্ট পথেৰে বিচৰণ কৰিছিল। গ্ৰহ নক্ষত্ৰ আদি জ্যোতিগণে বিহিত নিয়ম পালন কৰি নিজ গতি পথত ভ্ৰমণ কৰিছিল। অগ্নিয়ে সমুজ্জ্বল প্ৰভা ধাৰণ কৰিছিল। সকলোৱে পূৰ্বৰ দৰে ধৰ্ম কৰ্মত ৰত হৈছিল। লক্ষ্মী পুনৰ সাগৰ গৰ্ভৰ পৰা
উদিত হোৱাত ত্ৰিলোকৰ সকলো মলিন ভাৱ আঁতৰ হৈছিল। দেৱৰাজ ইন্দ্ৰই পুনৰ সিংহাসনত আহৰণ কৰি ঐশ্বৰ্যশালী হৈছিল। তেওঁ তেতিয়া লক্ষী দেৱীক এনেদৰে স্তৱ কৰিছিল, হে দেৱী ভুৱনেশ্বৰী, তুমি সদায় প্ৰভু বিষ্ণুৰ বক্ষত বাস কৰা। মই তোমাক ভক্তিভাৱে প্ৰণাম জনালো। তুমি সৰ্বভূতৰে জননী। হে মাতৃলক্ষী, তুমি সিদ্ধি, তুমি শ্ৰদ্ধা, ছাহা, সন্ধ্যা, ৰাত্ৰি, তুমিয়ে প্ৰভা, তুমিয়ে শ্ৰদ্ধা, তুমিয়ে মেধা আৰু সৰস্বতী, তুমিয়ে যজ্ঞবিদ্যা। হে জননী, তুমিয়ে মহাবিদ্যা, গৃহবিদ্যা, আত্মবিদ্যা, তুমি তৰ্কবিদ্যা, ঋক, যজু, সামাদি, বেদ, বাৰ্তা আৰু দণ্ডনীতি আদি সকলো শাস্ত্ৰ বিদ্যাস্বৰূপিণী। হে জগত জননী, তুমি সদায় সৰ্বস্থানতে অৱস্থিতা। ভগৱান বিষ্ণুৱে সেইবাবে তোমাক বক্ষত আশ্ৰয় দিয়ে। হে দেৱী, তোমাৰ দৰে দেৱী অথবা নাৰী এই বিশ্বত নাই। সেইবাবে তুমি যজ্ঞময় হৰিৰ দেহত স্থান লাভ কৰিব পাৰিছা। হে দেৱী, মই নিজৰ দোষতে ৰুদ্ৰৰূপী দুৰ্বাসাৰ অভিশাপত তোমাৰ কৃপালাভৰ পৰা বঞ্চিত হৈছিলো। তুমি মোক পৰিত্যাগ কৰাত মোৰ দোষতে ত্ৰিলোক প্ৰভাৱহীন হৈছিল। তুমি পুনৰ মোক কৃপা কৰিবলৈ ক্ষীৰ সাগৰৰ কন্যাৰূপে জন্ম লাভ কৰিলা। এতিয়াৰ পৰা তুমি দেৱগণক পৰিত্যাগ নকৰিবা মাতৃ। হে দেৱী, তুমিয়ে পুত্ৰ, দ্বাৰা, বন্ধু, গৃহ, ক্ষেত্ৰ, পত্নী, ধান্য, ধন আদি সকলো সৃষ্টি কৰা। তুমি যাক কৃপা কৰা তেওঁ কেতিয়াও ঐশ্বৰ্য নাশ নহয়, সেইজনে কেতিয়াও সুখ লাভৰ পৰা বঞ্চিত নহয়। হে দেৱী, তুমিয়ে সকলোৰে জননী আৰু প্ৰভু বিষ্ণু সকলোৰে পিতৃ। তোমালোক দুয়োজনাই সমগ্ৰ বিশ্ব সংসাৰব্যাপী থাকা। হে মাতৃ, তুমি যদি আমাক পৰিত্যাগ কৰা তেতিয়া পুত্ৰ, পত্নী, ধন, ধান আৰু আমাৰ কলবৰ সকলো নষ্ট হ'ব। তুমি পৰিত্যাগ কৰিলে দয়া, সত্য, শৌচ, সুৰীলতা, দাক্ষিণাদি, সৰ্বগুণ আদি এই সংসাৰত একোৱেই নাথাকিব। তুমি প্ৰসন্ন হৈ কৃপাদান কৰিলে নিৰ্গুণ ব্যক্তিও সৎগুণ প্ৰধান হ'ব। তুমি যাক কৃপা কৰা তেওঁ ধনী, মানী, বুদ্ধিমান, কুলীন, বিক্ৰমশালী হয় আৰু তেওঁৰ সমান কোনো সুখী হ'ব নোৱাৰে। কিন্তু তুমি যাক কৃপা নকৰা তেওঁৰ সমান দুখী এই সংসাৰত দ্বিতীয় এজন নাই বুলিব পাৰি। হে মাতৃ, তোমাৰ মাহাত্ম্য বৰ্ণনা কৰিবলৈ মই কিয় স্বয়ং ব্ৰহ্মদেৱো সক্ষম নহয়। হে মাতৃলক্ষী, মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছো তোমাক যেন মই সদায় দৰ্শন কৰিব পাৰো তাৰে ব্যৱস্থা কৰা। লক্ষীদেৱীয়ে ইন্দ্ৰস্তৱত প্ৰশস্ত হৈ ইন্দ্ৰক দেখা দি কৈছিল, হেৰা ইন্দ্ৰ, মই তোমাৰ স্তৱত তুষ্ট হৈছো। তুমি মোৰ পৰা অভিসাৰিত বৰ গ্ৰহণ কৰা। লক্ষীদেৱীৰ কথা শুনি ইন্দ্ৰই কৈছিল, হে জননী, যদি তুমি মোৰ প্ৰতি তুষ্ট হৈছা আৰু বৰ প্ৰদান কৰিবলৈ ইচ্ছা কৰিছা তেতিয়া তুমি কেতিয়াও ত্ৰিভুৱন পৰিত্যাগ নকৰিবা। মই তোমাক যি স্তৱ কৰিলো সেই স্তৱ যদি কোনো মানুহে পবিত্ৰ মনে পাঠ কৰে তুমি সেই মানুহকো কৃপা কৰিবা। তুমি মোক এই দুটি বৰ প্ৰদান কৰা। ইন্দ্ৰৰ কথা শুনি জগত জননী লক্ষীয়ে ইন্দ্ৰক কৈছিল, হে দেৱৰাজ ইন্দ্ৰ, মই কেতিয়াও ত্ৰিভুৱন পৰিত্যাগ নকৰো। তুমি মোক যি স্তৱ কৰিলা সেই স্তৱ যদি কোনোৱে প্ৰাতকালে পাঠ কৰে মই তেওঁক মনৰ অভিলাষ পূৰণ কৰিম। বিষ্ণুপ্ৰিয়া জননী জগত জননী লক্ষীদেৱীয়ে প্ৰথমে ভৃগু পত্নী খ্যাতিৰ গৰ্ভত জন্ম লাভ কৰিছিল। বিষ্ণুৰ পৰম ভক্ত দুৰ্বাসা মুনিয়ে ইন্দ্ৰক অভিশাপ প্ৰদান কৰা তেওঁ দুৰ্বাসাৰ সন্মান ৰক্ষাৰ বাবে ক্ষীৰত সাগৰত স্থিতি লাভ কৰিছিল। বিষ্ণুৰ নিৰ্দেশত দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰাত তেওঁ পুনৰ সাগৰ কন্যাৰূপে জন্ম লাভ কৰিছে। হে প্ৰভু নাৰায়ণে যি যি অৱতাৰ ধাৰণ কৰে লক্ষী দেৱীয়েও সিমান অৱতাৰ ধাৰণ কৰি তেওঁৰ পত্নী নাইবা সহায়িনী হৈছিল। প্ৰভু নাৰায়ণে যেতিয়া বামুণ আকাৰ ধাৰণ কৰিছিল তেতিয়া লক্ষ্মীয়ে পদ্মৰ পৰা সৎপদ্মন হৈছিল। পৰশুৰাম ৰূপে অৱতাৰ ধাৰণ কৰাত লক্ষীদেৱী ধৰণী ৰূপে জন্ম লৈছিল। ৰামৰূপে প্ৰভু নাৰায়ণে জন্ম লোৱাত জগত জননী লক্ষীদেৱীয়ে জানকী হৈছিল। কৃষ্ণৰূপে পৃথিৱীত নাৰায়ণে জন্ম লোৱাত লক্ষীদেৱীয়ে ৰুক্মিণী ৰূপে জন্ম লৈছিল।
এনেদৰে প্ৰভু নাৰায়ণে মানৱ ৰূপ জন্ম ল'লে লক্ষী দেৱীয়ে মানৱৰূপী জন্ম লৈ তেওঁৰ পত্নী হৈ থাকে। লক্ষীৰ জন্ম যদি কোনোৱে পবিত্ৰ মনে অধ্যয়ন কৰে নাইবা শ্ৰৱণ কৰে, সেই মানুহৰ গৃহত লক্ষী অচলা লক্ষী হৈ থাকে। সেই মানুহে 3 জনমলৈ লক্ষীৰ কৃপা লাভ কৰি থাকে। যি মানুহে প্ৰতিদিন লক্ষীৰ স্তৱ কৰে, সেই মানুহক জগত জননী লক্ষীয়ে কৃপা কৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন নতুন ভিডিঅ' পাবলৈ উৎসাহিত কৰিব। ভুল ত্ৰুটি থাকিলে শুধৰাই দিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।